নমস্কাৰ বন্ধু বান্ধৱীসকল, মই প্ৰণালী আৰু মই লৈ আহিছোঁ মোৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'। আজি ভিডিঅ'টোত মই নাৰিকলৰ লাডু বনাইছোঁ, তাকে আপোনালোককো অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ মই নাৰিকলৰ লাডুখিনি কেনেদৰে বনালোঁ। আৰু নাৰিকলৰ লাডুৰ বাবে মই প্ৰথমতে দুটা নাৰিকল লৈছোঁ আৰু নাৰিকল দুটাৰ পৰা এনেকৈ পানীখিনি উলিয়াই লৈছোঁ চৰিয়াটোত। দেখিছে মোৰ এতিয়া নাৰিকল দুটা ফালি দিলোঁ। এতিয়া মই নাৰিকল দুটা এনেকৈ কুৰকুৰাটো এৰুৱাই ল'ম। এয়া দেখিছে এনেকৈ এৰুৱাই লৈছোঁ। এইখিনি মই ৰুকনিত নিদিওঁ, মিক্সাৰত দিম, সেইকাৰণে মই এনেকৈ পিচিছোঁ। আৰু যদি ৰুকনিত দিলোঁহেঁতেন তেনেহ'লে এনেকৈ সৰু সৰুকৈ টুকুৰা কৰি নল'লোহেঁতেন। এতিয়া ইয়াৰ ওপৰত থকা ক'লা অংশটো চুকি এৰুৱাই দিছোঁ, তেতিয়া নাৰিকলৰ লাডুখিনি একেবাৰে বগা চকচকীয়া হৈ থাকিব। আৰু এইফালে নাৰিকলৰ ওপৰৰ ক'লা অংশটো কটাৰ পিছত নাৰিকলখিনি মই ধুই ল'লোঁ। ধুই এনেকৈ পাতল পাতলকৈ কাটি গৈছোঁ। মই মিক্সাৰত দিম, সেইকাৰণে এনেকৈ পাতল পাতলকৈ কাটি ল'লোঁ। আৰু ইয়াত একেবাৰে পানী নোহোৱাকৈ ফৰফৰীয়া কৰি ৰাখিলোঁ। আৰু এইফালে এতিয়া এটা মিক্সাৰৰ জাৰ লৈছোঁ। ইয়াতে মই কম কমকৈ নাৰিকলখিনি ভৰাই দিছোঁ কাটি ৰখা। আৰু এইখিনি মই এতিয়া পিচি ল'ম। আৰু এয়া নাৰিকলখিনি মই পিচি লৈছোঁ। এয়া দেখিছে কম কমকৈ পিচিছোঁ। আৰু এয়া দেখিছে এনেকৈ এটা দুটা গোটা থাকিলে এনেকৈ আকৌ পিচিবলৈ মিক্সাৰৰ বাতিটোত ভৰাই দিলেই হ'ল। আৰু এতিয়া আকৌ মই কাটি ৰখা নাৰিকলখিনি ভৰাই দিছোঁ। আৰু এয়া মোৰ নাৰিকলখিনি পিচা হৈ গ'ল। আৰু এটুকুৰা দুটুকুৰা ক'ৰবাত গোটা থাকিবও পাৰে মিক্সাৰত। আৰু এতিয়া ইয়াতে মই 1 কাপ চেনি দি দিছোঁ ডাঙৰ কাপেৰে। নাৰিকলখিনি জোখত চেনিখিনি দিছোঁ। মই যিটো কাপেৰে চেনিখিনি দিছিলোঁ সেইটো কাপেৰে 1.5 কাপ নাৰিকলৰ গুড়া হৈছিলে, আৰু সেইকাৰণে মই 1 কাপ চেনি দি দিলোঁ। আৰু এতিয়া এইখিনি মই এনেকৈ হাতেৰে মঠি লৈছোঁ। এয়া দেখিছে চেনি আৰু নাৰিকলখিনি ভালদৰে এনেদৰে মঠি মই 15-20 মিনিটমান সময় ৰাখি দিম, চেনি আৰু নাৰিকলখিনি যাতে সমানে গল খাই যায়। এয়া দেখিছে মই হাতখনেৰে কেনেদৰে মঠিলোঁ। আৰু এইখিনি মঠি হ'ল। এতিয়া মই 15-20 মিনিটৰ বাবে ৰাখি দিম। আৰু আধা ঘণ্টামানৰ পাছত এয়া দেখিছে মই এনেকৈ কেৰাহী এখন পাতি ৰাখিছিলোঁ গেছত, আৰু গেছটো একেবাৰে ল' ফ্লেমত ৰাখি লৈছোঁ। এতিয়া কেৰাহীখনতে মই এনেকৈ চেনি আৰু নাৰিকলখিনি যিখিনি মই মঠি ৰাখিছিলোঁ সেইখিনি দি দিছোঁ, আৰু এনেকৈ লাহে লাহে লৰাই আছোঁ। গেছটো একেবাৰে কমাই ৰাখিছোঁ, নহ'লে তলফালে ধৰি যাব, আৰু ধৰি গ'লে ৰঙা ৰঙা হৈ যাব, লাডুটো বগা চকচকীয়া নহ'ব। সেইকাৰণে মই একেবাৰে ল' ফ্লেমত দি এনেকৈ লাহে লাহে লৰাই আছোঁ। তেতিয়া অকণমান সময় লয়, হ'লেও লাডুটো বেছি ভাল হয়। আৰু এইফালে মোৰ নাৰিকলৰ গুড়াখিনি ভজা হৈছে। আৰু এইখিনি দেখিছে এইখিনি কোনো সময়ৰ কথা নাই, মাত্ৰ চেনিখিনি আঠা হোৱালৈকে ভাজিব লাগিব। এয়া দেখিছে এনেকৈ হাতেৰে চুই চালে যেতিয়া চেনিখিনি আঠা আঠা হ'ব তেতিয়া ৰাখি দিলেই হ'ল। মোৰ এইখিনি হৈ গ'ল। আৰু এনেকৈ কেৰাহীখনেই মই নমাই ৰাখিছোঁ। আৰু এতিয়া ইয়াৰ পৰা মই এটা এটাকৈ লাডু বনাম। এয়া দেখিছে এনেকৈ হাতেৰে চুলে লাডু হয়। আৰু মই এনেকৈ লাডুখিনি বনাবলৈ লৈছোঁ। এনেকৈ অকণমান অকণমানকৈ লৈ হাতেৰে এনেকৈ মুঠিয়াই মুঠিয়াই গ'লে, বৰ জোৰেৰে নুমুঠিয়ালেও হ'ল, লাহে লাহে মুঠিয়াই গ'লে লাডুখিনি হৈ যাব। আৰু বেছি গোল কৰিবলৈ এনেকৈ হাতখন জোকাৰি দিলেই হ'ল অকণমান। আৰু দেখিছে মই 4-5টামান লাডু বনাইছোঁ। আৰু মই বনোৱা পদ্ধতিটোত এনেকৈ লাড়ু বনালে একেবাৰে লাড়ুখিনি কোমল হৈ নাযায়। মই আপোনালোকক পিছত দেখুৱাই দিম লাড়ুখিনি কিমান টান হ'ব। আৰু দেখিছে মই আগৰ পদ্ধতিটোতে এনেকৈ বনাই গৈছোঁ, আৰু এনেকৈ গোল কৰি গৈছোঁ। আৰু লাড়ুখিনি মোৰ দেখিছে বগা হৈছে, চকচকীয়া হৈছে। আকৌ অকণমান এনেকৈ মুঠিয়াই মুঠিয়াই থৈ গৈছোঁ। আৰু মোৰ নাৰিকলৰ লাড়ুখিনি বনাই হয় মানে, যদি ভিডিঅ'টো চাই ভাল পাইছে ভিডিঅ'টোত লাইক এটা কৰি দিব। আৰু যিসকল নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিছোঁ। আৰু এইফালে দেখিছে মই লাডুখিনি আকৌ বনাই আছোঁ। এতিয়ালৈকে হোৱা নাই মোৰ লাডুখিনি বনাই। এনেকৈ কম কমকৈ লৈছোঁ আৰু হাতখনেৰে এনেকৈ মুঠিয়াই মুঠিয়াই গৈছোঁ। দেখিছে এনেকৈ গোল গোল কৰি গৈছোঁ। আৰু একেবাৰে ধুনীয়া হৈছে, বগা চকচকীয়া হৈছে, আপোনালোকে ধৰিব পাৰিছেই চাগে। আৰু এইফালে মোৰ লাডুখিনি বনাই হৈ গ'ল। দেখিছে মই একেবাৰে শেষৰটো লাডু বনাই আছোঁ। আৰু এতিয়া আপোনালোকক অকণমান ওচৰৰ পৰা লাডুখিনি দেখুৱাই দিম।
আৰু এইখিনি মোৰ লাডুখিনি বনাই হৈ গ'ল। এতিয়া লাডুখিনিৰ ওপৰত মই হাতখন জোৰেৰে ঘূৰাই দিছোঁ, তথাপিতো মোৰ লাডুখিনি ভাগি যোৱা নাই দেখিছে। আৰু ওচৰৰ পৰা দেখুৱাই দিছোঁ, এয়া চব কি ধুনীয়া বগা ঢকঢকীয়া হৈছে আৰু ধুনীয়া হৈছে লাডুটো। আৰু লাডুটো কিমান টান হৈছে এতিয়া মই আপোনালোকক অকণমান দেখুৱাই দিছোঁ। এয়া চব এনেকৈ মই টুকটুকাই দিছোঁ আৰু লাডুটো দেখিছে ভাগি যোৱা নাই। আকৌ এটা লাডু এনেকৈ টুকটুকাই দিছোঁ, দেখিছে গোটেইকেইটা লাডুৱেই টান হৈছে। আৰু এনেকৈ মই বনোৱা পদ্ধতিৰে লাডু বনালে কেতিয়াও কোমল নহয় আৰু বগা হৈ থাকে, দেখিবলৈও খুব ধুনীয়া হৈছে। এয়া মই প্ৰায়খিনি লাডু এনেকৈ আপোনালোকক টুকটুকাই দেখুৱাই দিছোঁ। আপোনালোক সকলোৱে হয়তো নাৰিকলৰ লাডু বনাব জানেই, তথাপিও যদি মই বনোৱা পদ্ধতিটো ভাল দেখিলে আপোনালোকেও এবাৰ ট্ৰাই কৰি চাব, মই বনোৱাৰ দৰে বনাই চাবলৈ। আৰু আপোনালোক সকলোলৈকে ধন্যবাদ থাকিল, আপোনালোকে শেষলৈকে মোৰ লগত ভিডিঅ'টো চাই সহযোগ কৰাৰ বাবে আৰু আগলৈ সহযোগ কৰিব বুলি আশা কৰিলোঁ।